নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'টো আমাৰ চাহ বাগানখনৰ পৰাই আৰম্ভ কৰিছোঁ। চুনচুনি আৰু মই আমাৰ ঘৰৰ সন্মুখত থকা পদূলি মূৰতে থকা ছজিনা গছজোপাৰ তললৈ আহিলোঁ। দেখিছেনে ফুলপাহ চাই আপোনালোকে চিনি পাইছে নিশ্চয়। মই যিহেতু আগতে ছজিনা গছ দেখা পোৱা নাই আৰু ছজিনাৰ ফুলো দেখা নাই, আৰু মই ইয়াৰ ছজিনা ফুলৰ ভাজি এইবাৰ প্ৰথমবাৰৰ কাৰণে খাই পাম। কথাষাৰত আপোনালোকে হাঁহি নিদিব, কাৰণ মোৰ কাৰণে প্ৰথমবাৰ, আপোনালোকৰ কাৰণে নহ'বও পাৰে। আৰু ৰাতিলৈ এয়া ব্ৰইলাৰ মাংসৰ তৰকাৰী আছিলে, তাকেই বনালোঁ। আৰু ক্ষমা কৰিব যিহেতু ছজিনা ফুলৰ তৰকাৰীখন বনোৱাত আপোনালোকৰ আগত দেখুওৱা নহ'ল। এভৰিৱান, আজি হৈছে নেক্সট ডে'। সকলোলৈকে হেপী হোলী। আজি হোলী বুলি কণ কেইটামান ল'ৰা ছোৱালী আহিলে, তেওঁলোকৰ লগতে হোলীও খেলিলোঁ। লগতে এইগৰাকী চুনচুনি চিনি পাইছে, ভতিজী, আৰু চবেই মোক মুখতে লগাই দিলে হোলী গোটেই ৰঙা। মই কৈছিলোঁ মানে অকণমানকৈ গালতে লগাবা বুলি, নাই উপায় নাপায় আৰু গোটেইখিনি লগতে এতিয়া হোলী খেলিলোঁ। হেপী হোলী।